ভিডিঅ'লৈ স্বাগতম জনাই ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে ওলাই যাওঁ লাহেকৈ। এতিয়া আমি ৰাতিপুৱাই কণ্ডিশ্যন যোৱালোঁ, আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, মোবাইলটো চাৰ্জ নাই আছিলে আৰু ইমান ফূৰ্তি ৰাতিপুৱাই আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। এতিয়া বেলেগ বস্তু এটা দেখাবলৈ গৈ আছোঁ, ব'লক। এইটো পালোহি আৰু ডাঙৰকৈ পাতিছে বুলি আপোনালোকক দেখাম বুলি, কিন্তু সৰুকৈ পাতিছে আৰু কি কৰিব, দেখাবলৈ নোৱাৰিলোঁ আপোনালোকক। এবাৰ যিহেতু লকডাউনৰ ইয়াত এবাৰ ফাৰ্ষ্ট বিহু হৈছে 2 বছৰৰ পিছত, এবাৰ ইমানকৈ এটা উত্তেজিত নহ'ল মানুহবিলাক, সেইবাবে এতিয়া নহ'ল আৰু আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। বিহু বিহু যেন লগা নাই কাৰো আমি মানে কুকুৰা যুঁজ দেখাবলৈ গৈছিলোঁ, কিন্তু ভালকৈ নাই বহা। সেইকাৰণে আমি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ কেইটামান বিচাৰিবলৈ আহি গৈছোঁ ওচৰলৈ। অলপ ভাবি আৰু ইয়াতে পাই যায় আৰু ইয়াতে বিচাৰি লৈ চাই থাকক আপোনালোকক দেখাই আছোঁ। চাই লওক, এইফালে মই আহি গ'লোঁ। এইখন দেখিছে বিখ্যাত দা, এইখিনি চাওক, এইখিনি আপোনালোকে আমি কেং খাল বুলি আপোনালোকে কি হয় জনাব। এতিয়া এইখিনি আমি বিহুলৈ বুলি কাটি নিওঁ, চাই লওক। ডাঙৰখিনি কাটিব লাগিব মানে আৰু সেইটো এটা পেলালে আৰু এটা পেলাব। জেজেলি পকা বিচাৰি গৈ আছোঁ, বলক গৈ আছোঁ। এইখনে হ'ল আমাৰ সৰু সুৰা জংঘল। এজনী আমাৰ ছাগলীজনী নেকি বে, সেইজনী হয় আকৌ আমাৰ সৰু চাৰ কিমান পিছল। দুডালমান পাইছোঁ আৰু এইখিনিকে কাটি লওঁ, পিছত আৰু একেবাৰে নেপাবলৈ। এইখিনি জেজেলি পকা কাটিলোঁ আৰু এইফালে কেৰা কঁঠাল। এতিয়া আমি এইখিনি নিবলৈ তৈয়াৰ কৰিব লাগে। এতিয়া আমি তৈয়াৰ কৰি দিওঁ আৰু এইখিনি লৈ যাব লাগে। এতিয়া এইখিনি আমি লৈ গৈ আছোঁ, বহুত কষ্ট। চাওক, কাঁইট লগা ধৰি লৈ গৈ আছোঁ বিহু উলিয়াই। এনেকৈ আমাৰ বিহু দিনটো গ'ল। আপোনালোকৰ কেনেকৈ গ'ল কমেণ্ট কৰি জনাব। ইয়াত আছে কেমেৰামেনে এইবিলাক কিবা কিবি লৈ গৈ আছে আৰু মানে বহুত লাজ কৰে আৰু অলপ মোৰ লগত কেমেৰাটো ধৰি দিয়ে আৰু বেছিকৈ ওলাবলৈ।